Hello guys, the Assamese Guy YouTube channel আপোনাক স্বাগতম জনাইছো। Friends, আমি সকলোৱে মোবাইল ফোন ইউজ কৰো। কিছুমান ক্ষেত্ৰত আমাৰ এনেকুৱা প্ৰয়োজন হয় যে মোবাইলৰ কিটামান ফাংচন ভালকে কাম কৰি আছে না নাই আমি চেক কৰিব লগা হয়। বিশেষকৈ যেতিয়া আমি কাৰোবাৰ পৰা মোবাইল ফোন এটা কিনি আছো বা OLXৰ পৰা আমি ফোন কিনিব গৈ আছো, তেতিয়া কি হয় ফোনটোৰ সঠিকভাৱে কাম কৰি আছে না নাই ফোনটোৱে বা সব ফাংচন যিমানবোৰ মোবাইলৰ পাৰ্টস আছে গুটেবোৰ ঠিকঠাক আছে নে নাই চেক কৰিব লগা হয় আমি। So গুটেবোৰ বস্তু যদি আপুনি চেক কৰে কিমান সময় লাগিব তাত কি আছে ক্যামেৰা ফিংগাৰপ্ৰিন্ট সেন্সৰ প্ৰক্সিমিটি সেন্সৰ ডিসপ্লে টাচ প্যাড মাইক্ৰোফোন আপোনাৰ স্পিকাৰ জি আছে অডিও জেক মানে সব ঠিকঠাক ভাবে কাম কৰি আছে না আপোনাক চেক কৰিব হলে কিমান সময় লাগিব কিন্তু আজি মই আপোনাক এটা উপায় দি আছো গুটেই কিটা বস্তু আপুনি একেটা সময়তে মানে এটা এপৰ জৰিয়তে চেক কৰি ল'ব পাৰিব জাস্ট এটা ক্লিকত সো বন্ধু বলক আজি ভিডিওটো আৰম্ভ কৰো সময় নষ্ট নকৰি পেলাই যদি আপোনালোকে মোক জানে নাইবা এই চেনেলত নতুন আইছে মোৰ নাম আৰিফ আৰু আপোনালোকে আছে আপোনালোকৰ এই চেনেল দা আসামিজ গাই এনেদৰে নতুন নতুন কথা আৰু তথ্য লৈ পেলাই মই আপোনালোকৰ ওচৰত ভিডিও বনাই আনিয়ে থাকো সো বন্ধু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তে প্লিজ তলত ৰেড কালাৰ বটনত প্ৰেছ কৰি পেলাই সাবস্ক্ৰাইব কৰি দিয়ক সাইডত যোনটো ঘণ্টি আছে তাতো প্ৰেছ কৰিব তেতিয়া মোৰ ভিডিওৰ নটিফিকেশন আপুনি পাই থাকিব Guys, application to naam hoise test m so apnaloke play store ot jaok sobotse prothomot play store ot goi pelai app to search korok test m buli TES space m test m buli search korok yete result ulabo mor mobile to flight mode ot ase moi flight mode to off kori pelai moi apnalok dekhai asu test m open kori pelai apnaloke install kori lok so guys install হোৱা লৈকে মই আপোনালোকক কথা এটা ক'ব খুজো যদি কিবা এটা ইম্পৰ্টেন্ট বা কিবা এটা টপিক লৈ পেলাই আপুনি মোৰ পৰা ভিডিও খুজে তেন্তে প্লিজ কমেন্টত মোক জনাব পাৰে মই সেই কথাটো ভালকে ৰিসাৰ্চ কৰি পেলাই তথ্য উলাই পেলাই মই আপোনালোকক জনাব চেষ্টা কৰিম টিউটোৰিয়েল বনোৱা হোক বা যেনেকুৱা ধৰণৰ ভিডিও হোক মই হেতু টপিকৰ ওপৰত কাম কৰি পেলাই ভিডিও বনাই আপোনালোকৰ ওচৰত সোনকালে লৈ আহিম সো গাইস প্লিজ কমেন্টত পোষ্ট কৰিব যদি কিবা ইম্পৰ্টেন্ট টপিকত আপোনালোকে ভিডিও খুজে নিৰ্দিষ্ট টপিকত So guys, install হোৱাৰ পিছত আপোনালোকে এপ্লিকেশন টো ওপেন কৰক সো ওপেন কৰিলে মানে কি এই এপ্লিকেশন টো আপুনি কোনটো মোবাইলত ইনষ্টল কৰিব লাগিব যোনটো মোবাইল আপুনি লবলৈ গৈ আছে বা লব মানে সেই মোবাইলটোত এই এপ্লিকেশন টো আপুনি ডাউনলোড কৰিব প্লে ষ্টৰৰ পৰা লগে লগে কিমান সময় লাগিব 40 MB approximately মানে এপ্লিকেশন হয় গুটেখিনি নেক্সট কৰিব ইয়াত এলাও কৰিব সব পাৰমিশন দিব সো পাৰমিশন দিয়াৰ পিছত মানে এলাও কৰি যাব মানে ইয়াতে So গুটেখিনি মানে পারমিশন লাগিব কাৰণ গুটেই জিমানবোৰ ফাংশনস আছে সব চেক কৰিব সো পারমিশন লাগিব ইয়াৰ সো ইয়াতে চাওক সব ৰিপোৰ্ট আছে ক্ৰিয়েট ৰিপোৰ্ট আৰু কমপ্লিট টেষ্ট সো কমপ্লিট টেষ্টত মাৰি পেলাই আপুনি ইয়াৰ পৰা এটা বস্তু চেক কৰিব পাৰিব এক্সেলেৰোমিটাৰ দিছে আগতে মই মানে টেষ্ট এবাৰ কৰি থৈছো ইয়াত আপোনাৰ ভয়েস দিব ভয়েসৰ যি আছে সব কৰিব লাগিব ফোনটো হিলাবলৈ দি আছে হিলালে হ'ল Accelerator meter কাম কৰি আছে না নাই ইয়াতে চেক কৰি লব সো গুড জব মই হিলাইছো অকন সো হৈ গল আৰু সো নেক্সট টেষ্ট কম্পাস টো মানে মোবাইলটো रोटेट কৰিব দিছে মোবাইলটো रोटेट কৰিলে হ'ব আৰু মই रोटेट কৰিছো হৈ গল গুড জব এনেদৰে মানে ওয়াইফাই কানেক্ট ফোন টু দা ট্ৰাস্টেড ওয়াইফাই নেটৱৰ্ক যদি আপোনাৰ পকেটত বা লগত কাৰোবাৰ মোবাইল আছে তেন্তে সেই মোবাইলটো আপুনি হটস্পট অন কৰি পেলাই ওয়াইফাই জি আছে মানে সব চেক কৰিব পাৰে সো গুটেখিনি যদি দেখাব যাওতে প্ৰসেসটো অলপ লেন্দি হৈ যাব গাইস এই এপটো আপোনাক বহুত সহায় কৰিব প্লিজ যেতিয়া আপুনি কাৰোবাৰ ফোন বা OLXৰ পৰা কিবা এটা ফোন লবলৈ যায় তেন্তে প্লিজ এই এপটো সহায় লব কাৰণ আপুনি যদি কিবা বেয়া থাকে ফোনটো আপুনি লগে লগে ধৰি লব পাৰিব আশা করি আপনি নতুন কিবা এটা আজি শিকিব পাৰিছে যদি পাৰিছে তেন্তে প্লিজ মোৰ ভিডিওটো লাইক কৰি দিব আৰু যেনেকৈ কৈছিলো কিবা এটা কমেন্ট কৰিব প্লিজ আজি কানি ইমানখিনি আছিল বন্ধুসকল নেক্সট ভিডিওত আকৌ লগ পাম তেতিয়ালৈকে সুৰক্ষিত থাকক ভাল থাকক